আপোনালোক সকলোকে মোৰ তৰফৰ পৰা ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ মোৰ হৃদয়ৰ পৰা। সকলো সুস্থ থাকক তাৰে কামনা কৰিলোঁ। হেল্ল' মাই ছোটা মোটা ফেমিলি, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ ৱেলকাম কৰিছোঁ। আশা কৰিছোঁ সকলো ভালেই আছে। আমি বৰ্তমান গৈ আছোঁ গাড়ী ছাৰ্ভিচিঙত। তো লাষ্ট ছাৰ্ভিচিং এয়া মিষ্টাৰ এতিয়া লাষ্ট ছাৰ্ভিচিং হৈছে, যিহেতু মই মানে বেছি হেপী। কাৰণ কিয়, এতিয়া মোক গাড়ী শিকাম বুলি কৈছে। কাৰণ আগতে কথা দি থৈছিলে যিটো লাষ্ট ছাৰ্ভিচিং থাকিব, ছাৰ্ভিচিংটো শেষ হোৱাৰ পিছতেই মোক কাৰ শিকাই দিব। বাৰু দেখা যাব। এতিয়া গছৰ পৰা নুঠালেই হ'ল আৰু গাড়ী। এতিয়া গছৰ ওপৰত উঠিলেও চিন্তা নকৰিবা, কাৰণ এইটো লাষ্ট ছাৰ্ভিচিং হয় ন। ছাৰ্ভিচিঙৰ পিছত মানে চিন্তা নাই আৰু, কাৰণ ছাৰ্ভিচিংকেইটা থকালৈকে কি কৈছিলে গাড়ী নিশিকায়। এতিয়া ছাৰ্ভিচিংকেইটা শেষ হৈছে, গছৰ ওপৰত উঠিলেও চিন্তা নাই। এতিয়া গছৰ ওপৰত লাগিলে গাঁতত, লাগিলে সাগৰৰ ভিতৰত সোমাইগে, একো চিন্তা নাই। শিকাবানে? শিকাব লাগিব। ভয় খাইছা নেকি? যিকাল খোলা আৰু ভয় খাইছে। ভয় নকৰিবা, মই চিধা চলাই লৈ গৈছোঁ। জানোৱেই, অলৰেডি জানো। এইবিলাক মই ড্ৰাইভিং স্কুলত শিকি থোৱা ছাত্ৰী। লেভেল দিছে? নাই নাই, অকণো লেভেল দিয়া নাই। পিছে এবাৰ একদম ধুনীয়াকৈ চলাম, আপোনালোকক দেখাম। শিকি লৈ ডাইৰেক্ট মই ক'ত যাম জানেনে? কাজিৰঙা যাম। কাৰণ স্পীড লেভেল এটা দি থৈছে যে। স্পীড লিমিট? অঁ, স্পীড লিমিট এটা দি থৈছে ন, তাতে তেতিয়া 20ত চলাবলৈ ভাল হ'ব মোৰ। লাহে লাহে গৈ থাকিম আৰু তুমি তেল ভৰাই দিবা, মোক অকলে এৰি দিবা, মই গৈ থাকিম। ইমান সহজতে গছৰ ওপৰত নুঠাওঁ বাৰু, পিছে উঠালেও ফ্ৰণ্টত তুমি গৈ বহি থাকিবা। মানে চিধা এটেক মুখে। নহয় নহয়, গছৰ ওপৰতো উঠি যাম, ঠিক আছে। পিছত কোনখিনি পাওঁগৈ সেইখিনি নাজানো আৰু, কি ঠিক ফ্লাইট নহ'লেও হ'ব পাৰে। ইয়াত বহিবৰ কাৰণে ছাৰ্ভিচিঙত নিলে গাড়ীখন, বাকী বহিবৰ কাৰণে ৱেইটিং ৰুম ইমান ধুনীয়া। চাওকচোন, ইফালে টিভি, বৰিং নালাগিব। আৰামত বহিছে, ৱেইটিং ৰুম যিহেতু ধুনীয়াকৈ বহি আছে। আৰু এইফালে টিভি লাগি আছে, গতিকে বৰিং লগা নাই আৰু দেৰি হ'লেও চিন্তা নাই। বিহু বুলি আজি আমাৰ গাড়ীখনে গা ধুই আছে। নতুন কাপোৰ পিন্ধাম আৰু গাড়ী ছাৰ্ভিচিং এতিয়ালৈকে হোৱা নাই। এনেকৈ বাৰু চাওকচোন আমাৰ অৱস্থাটো। এই ৰ'দখনত ঘূৰি ফুৰিছোঁ, ইমানেই বৰিং লাগি গৈছে বহি বহি, ৰ'দতে ঘূৰি ফুৰিছোঁ। ভালো লাগিছে পিছে ৰ'দত ঘূৰি ফুৰি পেলাই, হাতত ধৰি ধৰি। আমি ডিলাৰে গাড়ী চাই ফুৰিছোঁ। গোটেইকেইটা ডিলাৰৰ পৰা এখন এখন উঠাই দিম বুলি ভাবিছোঁ আৰু। নাই নাই, বুজি নাপায়। অকলে অকলে থাকে কিমান বৰিং পালেহেঁতেন। মোক কৈছে আনিবই নালাগিছিল বোলে। এইবাৰ কৈ দিছোঁ আৰু আপ ডাউন কৰাই নাথাকিবা, নহ'লে ক্ষীণাই যাম। ক'লা পৰিলোঁ আৰু ক্ষীণাবলৈ বেছি সময় নাই। কিবা ইচাৰা ফ'ল' কৰিছে। গাড়ী ছাৰ্ভিচিং হ'ল, খাদ্য খালোঁ, ভাত খালোঁ দুপৰীয়া বাহিৰতে। বাকী শ্বপিং কৰিলোঁ। শ্বপিং কৰা সেয়া বেগ পিছফালে, ভিডিঅ' কৰাহে নহ'লে, যিহে উৎপাত হৈছে আৰু মানুহৰ যি ভিৰ, অৱস্থা বেয়া হৈ গৈছে।
বিহুৰ বজাৰ কোনে কোনে কৰিলে জনাবচোন আৰু বিহুৰ পিঠা পনা কি বনাইছে তাকো জনাব আজিলৈ বাই বাই এগেইন ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিলে আপোনালোকলৈ বিহু খাব সকলো আহিব দেই